Hello, নমস্কাৰ আশা কৰো সবে ভালে আছে আজি দেওবাৰ ৰাতিপুৱা মোৰ লগত বলক বানিংছ হল অষ্ট্ৰেলিয়াৰ বিৰাট পপুলাৰ হাৰ্ডৱেৰ দোকান এয়া হল বানিংছৰ গাৰ্ডেন সেকশন ইয়াত ফুল গছ ফুল পুলি ফুলগুটি সবে পোৱা যায় আৰু এয়া সক কি ধুনীয়াকৈ টাববোৰ ৰাখা আছে এয়া ধুনীয়া কেকটাছ আৰু এইফালে ৰাখা আছে যিবোৰ কিছুমান দৰকাৰী বস্তু আপোনাৰ কিচেন গাৰ্ডেন বা গাৰ্ডেনত লাগিব পাৰে এয়া হল ল্যাভেণ্ডাৰ কি ধুনীয়া পাৰ্পল আৰু ইয়াত বিৰাট বেলেগ বহুত বেছি ভেৰাইটিৰ প্লাণ্টবিলাক আছে আৰু সৰু যে কাৰ্ডবোৰ দেখিছে তাত ইনষ্ট্ৰাকশ্যনছ লিখা থাকে কেনেকৈ প্ৰতিটো প্লাণ্ট প্ৰতিটো ফুলিৰ যত্ন ল'ব পাৰে এয়া ডেইজি কি ধুনীয়াকৈ ফুলি আছে এয়া আৰু বহুত গাৰ্ডেন টুলছ আছে এইফালে হ'ল হাৰ্বছ ডিল চাইভছ চব আছে আৰু সেয়া দেখিছোঁ মই পুদিনা আৰু তলফালে আছে ধনিয়া আৰু বহুত ধৰণৰ বেলেগ ধৰণৰ হাৰ্বছ আছে তা ফুল চাৰিফালে আজি বতৰটোৰ বিছে বিৰাট ভাল বতাহ দিলেও ধুনীয়াকৈ ৰ'দ পৰিছে খুব বেছি গৰমো নহয় সেইকাৰণে ইটছ কোৱাইট প্লেজেণ্ট টুডে আৰু এইফালে আৰু সব কিমান ধৰণৰ ফুল আছে আৰু ধুনীয়াকৈ ফুলি আছে আৰু টাবত থোৱা ফুলবোৰ লৈ গ'লে বিৰাট ইজি মানে টাবটোৱে আপুনি যিমান দিন লাগে থব পাৰে তাৰপিছত যদি আপোনাৰ যেতিয়া সময় হিচাপত মাটিত ট্ৰান্সফাৰ কৰিলে হয় এয়া কি ধুনীয়া ফুল আৰু মোৰ জোতাজোৰৰ লগতো অকণমান মিলিছে চোন এয়া চব ফুল গছ এয়া হ'ল প্ৰটিয়া one of my favorite plants flowers আৰু একদম যত্ন বেছি ল'ব নালাগে তথাপিও বিৰাট ধুনীয়া হয় আৰু এনেকুৱা প্ৰটিয়া মানে যিবোৰ আপুনি বুকেট পায় 30 ডেজলৈকে একো যত্ন নললেও সিহঁতি থাকি যায় সেইকাৰণে মই বিৰাট ভাল পাওঁ প্ৰটিয়া ফ্লাৱাৰবোৰ যদি বুকেট থাকে এয়া প্ৰটিয়া এয়া আৰু বেলেগ ধৰণৰ এয়া কৰ্ডিলাইনছ সব কি ধৰণৰ বেলেগ বিভিন্ন ধৰণৰ ফুল গ্ৰাছ আৰু প্লাণ্টছ ৰংবোৰ কি ধুনীয়া লাগিছে পিংক আৰু পাৰ্পল কি ধুনীয়াকৈ ফুলি আছে আৰু ইয়াৰ স্পটেড অকণমান নট স্পটেড মানে বিৰাট ধুনীয়া পেটাৰ্ণ আছে এখন গেন্দা ফুলৰ নিচিনাই লাগিছে বাৰু সেইটো আৰু এয়া চাওঁ কি হয় গোলাপ ফুল দেখোন তাৰপিছত এয়া কাৰ্নেশ্যন আৰু এয়া হ'ল ৰ'জেছ ফুলি থকা ৰ'জেছো চাগে চাব পাম এয়া চাওক এয়া বিভিন্ন ধৰণৰ গোলাপ ফুল কি ধুনীয়া লাগিছে চাওক এইটো ল্যাম্পচিয়াৰ কাৰণ এই পাতবোৰ দেখিলে এনেকৈ লাগে ভেড়া কাণৰ নিচিনা সেইকাৰণে সিহঁতক ল্যাম্পচিয়াৰ বুলি কয় আৰু এইফালে আৰু কিছুমান ধুনীয়া ফুল আছে ক্লাইম্বিং ইমান মোৰ আইডিয়া নাই চাগে ক্লাইম্বিং যদি লিখা আছে এইবোৰ চাগে বগাই জখলা দিলে এইটো এটা ইণ্টাৰেষ্টিং প্লাণ্ট এয়া হ'ল কেংগুৰু কাৰণ ফুলকেইটা যদি দেখে কেংগুৰুটোৰ পটো নিচিনা মানে ভৰিটোৰ তলফালৰ ডখৰ নিচিনা কেংগুৰু সেইটো এটা ইণ্টাৰেষ্টিং প্লাণ্ট
আৰু এইবোৰ হ'ল গছ পুৰা ডাঙৰ সাইজৰ মানে ধুনীয়া সাইজৰ সিধা গৈ মাটিত ৰুই দিলে হয় এটো জাপানিজ মেপল হয় নেকি জনি হয় নাজানো কিন্তু জাপানিজ মেপল এনে বিৰাট ধুনীয়া হয় যেতিয়া ডাঙৰ হয় তা কালাৰটো অকমান ৰাষ্টি অৰেঞ্জ হয় বিৰাট ধুনীয়া লাগে দেখিবলৈ এইবিলাক সব গছে গছ আৰু গছ গছৰ আৰু ফুলৰ দোকান আৰু চাও কি আছে এয়াও আৰু বিভিন্ন ধৰণৰ বেলেগ গছ আছে এইজোপা কলগছো আছে কেইজোপাচোন কি ধুনীয়া পদুম ফুলৰ নিচিনা অকমান দেখিবলৈ এয়া কলগছ এয়া পিচ তাৰপিছত এইজোপা হ'ল আপেলৰ গছ আপেল ট্ৰী এইবোৰ বেলেগ ট্ৰী হয় চিট্ৰাছ ট্ৰী মানে নেমুৰ গছ চাগে নেমু বিভিন্ন ধৰণৰ পোৱা যায় ইয়াত ডেইজি ধুনীয়াকৈ ফুলি আছে ফুলে ফুল কি লাগে আৰু আপোনাক এইবিলাক আৰু পটেড হাৰ্বছ এয়া ষ্ট্ৰবেৰী আৰু এয়াও কিবা বেলেগ ধৰণৰ ফুল ইমান নেজানো আৰু মোৰ ইমান আইডিয়া নাই এইবোৰ ফুল চুলৰ মই ইনডোৰ প্লান্টহে বেছি প্ৰিফাৰ কৰোঁ সেইটো বেছিভাগ যিমানে ইনডোৰ প্লান্ট আনো চব মৰিয়ে যায় সেইকাৰণে এতিয়া আনাও নহ'ল এতিয়া খালি এটাই আছে আৰু মই নানো ইনডোৰ প্লান্ট এইফালে দেখিছে ধুনীয়া ধুনীয়া টাব যি সাইজৰ লাগে কিছুমান ইমানে ডাঙৰ যে সৰু সুৰা মানে কিবা বাচ্চা 10 বছৰীয়া 8 বছৰীয়া মানে সিমান ওখ টাব এছক টাব আৰু এইকেইটা যে ডাঙৰ টাবকেইটা দেখিছে বিৰাট গধুৰ উঠাব নোৱাৰে মানে 20 কেজি কেইটামান 50 কেজিৰো আছে টাব ইমান ডাঙৰ সেইকেইটাৰ কাৰণে বেলেগ ধৰণৰ মেচিন লাগে টানি লৈ যাবলৈ এয়া মাটিৰ টাব আৰু চাওঁ এয়া কি এয়া হ'ল বেলেগ ধৰণৰ সৰু সুৰা পেবলছ ৰক্স এনেকুৱা পাথৰ গাৰ্ডেনত অকমান বেলেগ ধৰণৰ এটা লুক দিবলৈ অকমান ভেৰাইটি দিবলৈ বহুতে লেণ্ডস্কেপিং কৰাৰ সময়ত এইবোৰ ইউজ কৰে এইবিলাকো আৰু বেলেগ ধৰণৰ মাল্চ এগ্ৰিগেটছ মানে এইবোৰ ফ্ৰণ্ট গাৰ্ডেনৰ অকমান লেণ্ডস্কেপিঙৰ কাৰণে দৰকাৰ হয় এইবোৰো গাৰ্ডেনৰ অৰ্নামেণ্টছ হয় আৰু পাৰ্টিশ্যন হয় ক্ৰিপাৰ প্লাণ্টছৰ কাৰণে কিবা যদি আপুনি ফুল লগাইছে যিটো বগাই এইবোৰ ইউজ কৰিলে বাঁহৰ নিচিনাই হয় বা কাঠৰে মোৰ ইমান আইডিয়া নাই কিন্তু এনে এটা ধুনীয়া এটা লুক আহে তাৰপিছত এইবোৰ মাল্চ টাল্চাৰ এইবোৰ মই আগতে কৈছিলোঁ চব গাৰ্ডেনৰ বস্তু পায় আৰু বানিংছৰ এইটোৱে কথা কি আপুনি যদি কিবা এটা বস্তু কিনিব আহে যেতিয়া আপুনি ওলাই যাব আপুনি দেখিব আপুনি ভাবাতকৈ আৰু 10টামান বস্তু বেছিহে শ্বপিং ট্ৰলিটোত সোমাই ল'লে মানে বস্তুবোৰ ঢেৰ আছে যে ঢেৰ পোৱা যায় সেইকাৰণে যেতিয়া আপুনি চাব আপুনি ভাবিব এইটোও মোৰ দৰকাৰ সেইকাৰণে বহুত বস্তু মানে এণ্ডত লৈ যোৱা হয় তাৰপিছত এতিয়া আমি গৈ আছোঁ ভিতৰৰ ফালে এইটো খালি গাৰ্ডেন ছেকশ্যনটো অকণমান ছাইডত বেলেগকৈ থাকে
আৰু ভিতৰৰ সেকশনত গৈ কিনে আপুনি আৰু বহুত বস্তু ল'ব পাৰে যেনেকে কিছুমানৰ হবি থাকে যেনেকে সৰু সৰু কাট পিস লৈ কিবা ফাৰ্নিচাৰ বনাব ৰেডিমেড ফাৰ্নিচাৰো পোৱা যায় বিছে সেইবিলাক বস্তু ইটো সাইডে পায় এটো হাৰ্ডৱেৰৰ দোকান কিন্তু বানিংছ সেটোৱে মই দেখাব বিচাৰিছিলো যে বানিংছ অষ্ট্ৰেলিয়াত বানিংছটো কি হয় কেনেকুৱা হয় কি ধৰণৰ বস্তু পোৱা যায় এইবিলাক সব ধুনীয়া ধুনীয়া ফুল দেখালোৱে ইটো সাইডত পাম ট্ৰি আছিলে নেকি আৰু চাও কি আছে এফালো সাকে দেখালো আগতে তাৰ পিছত এতিয়া আমি গৈছো বানিংছৰ ভিতৰলে এটো ভিতৰত সোমোৱা লগে লগে ইনডোৰ প্লান্ট পোৱা সেকশন এটা আছে এইবিলাক সব মিনি ক্যাকটাছবোৰ ইমানে ধুনীয়া যে আসলে হয় নে প্লাষ্টিকে হয় ধৰিবই নোৱাৰি এয়া বহুত ইনডোৰ প্লান্ট আছে মোৰটো গাৰ্ডেনিঙৰ একো আইডিয়াই নাই কিন্তু মই কেটামান ইনডোৰ প্লান্ট থৈছিলো আগতেও কৈছো কিন্তু ফৰ সাম ৰিজন মোৰ লগত নাথাকে সব মৰিয়া যায় এতিয়া গৈ থৈ এটাই আছে সেইকাৰণে মই আৰু নিকিনো আৰু দেখিলে কিনো লাগে এতিয়া এই ৰংটোৱে সব কি ধুনীয়া কিন্তু নিকিনো আৰু কিমান গছ মাৰিম আৰু এইবিলাক সব কি ধুনীয়া অৰ্কিড এইবিলাক আসল অৰ্কিড হয় প্লাষ্টিকৰ নহয় ইমানে ধুনীয়া হয় দেখিলে লাগে টু গুড টু বি ট্ৰু আৰু প্লাষ্টিক লাগে কিন্তু নহয় ৰিয়েল অৰ্কিড হয় এয়া সব কিমান ধুনীয়া এটো স্পটেড প্লান্ট তাৰপিছত এনেকুৱা আউটডোৰ ফাৰ্নিচাৰৰ এৰিয়া আছে এয়া আউটডোৰ ফাৰ্নিচাৰ সৰু বাচ্চা খেলা এৰিয়াও থাকে কাৰণ এই বানিং ষ্টৰবোৰ বিৰাট ডাঙৰ হয় বাচ্চাবোৰ ইমান মানে গৈ থাকিলে সিহঁতৰ আমনি লাগে সেইকাৰণে হেতু সেকশনত থৈ কিনে বাচ্চাবোৰে তাত খেলিব পাৰে হেতু টাইমত পেৰেন্টছ বিলাকে মাক বাপেক বিলাকে বস্তুবোৰ কিনিব চাই কিনে কিনিব পাৰে এয়া হল বাৰবিকিউ অষ্ট্ৰেলিয়াত বিৰাট পপুলাৰ বেলেগ ধৰণৰ বাৰবিকিউ মেচিন এয়া সব সৰু সাইজ ডাঙৰ সাইজ তাৰপিছত এইবিলাক আৰু ইনডোৰ প্লান্ট এইবিলাক বেলেগ ফুলৰ গুটি আৰু এয়া হল সৰু টাব বায়োডিগ্ৰেডেবল হয় সৰু গুটিবোৰ এইবোৰত প্ৰথমতে দি তাৰপিছত মাটিত ট্ৰান্সফাৰ কৰিলে ভাল হয় আৰু এবাৰ DIY কিট হয় সৰু পুলি গজোৱাৰ কাৰণে সৰু বাচ্চাৰ কাৰণে এইবোৰ ভাল দেখাবলে the process of planting আৰু এয়া সব কি পালো আজি মই Carolina Reaper তাৰমানে ভূত জলকীয়াৰ ডাঙৰ বাপেক all right bye